বাকীকেইটা মক্কেলক বাৰু পাছত ল'ম। সেই সৌভিক ৰাজখোৱা নামৰ মক্কেলটোৰ কথাই ক'বলৈ গৈ আছোঁ। মই জনামতেতো কেলা আমাৰ অসমৰ মক্কেলটোৱে এই লেঙেৰা ৰোষ্টাৰটো যে উৎপাত বাঢ়ি গৈছে এই মক্কেলটো। মানুহে দেখি আছে কেলা কাৰ উৎপাত বাঢ়ি আছে। আৰু যদি তোৰ অলপমান উৎপাত হয় না, টেঙা নিদিবা লেঙেৰা লেঙেৰা কৈ থকা কেলা, টেঙা নিদিবা ফ্ৰেণ্ড আহি তোৰ ঘৰৰ ভিতৰতে কেলা তোকো সাৰ দি পুৰা গুড়া গুড়ি কৰি যাব। টেঙা কৰা দেখিছে, সেইটো ষ্টাইলতে চবেই কৰিবলৈ দৌৰ মাৰে। চোৰৰ বাচ্চা JSB চালা ভালটো চবেই কপি কৰিব, যিটো ভাল কাম সেইটো চবেই কপি কৰি কৰিব বিচাৰিব, কিন্তু তোৰ নিচিনাকেতো কেলা কভাৰ চঙৰ নামত লিলিমাই কৰি থকাকে নাই চালা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে থাম্বনেল দেখি নিশ্চয় গম পাইছে আজি আমি কাৰ ওপৰত কথা পাতিবলৈ গৈ আছো। আজি আমি অসমৰ এটা মক্কেলৰ ওপৰত কথা পাতিবলৈ গৈ আছো যাৰ নাম JSB। তো তাৰ ওপৰত আজি আমি কথা পাতিবলৈ গৈ আছো, তাক ধুনীয়াকৈ ঠুকনটো দিছো। তো বলক কথা কৈ দেৰি নকৰি ভিডিঅ'টো জল্দি জল্দি আৰম্ভ কৰো। সেইটো আপোনালোকে গম পায়, মই ৰোজ কৰা ষ্টাৰ্ট কৰিছোঁ ন, মই কাকো কেয়াৰ নকৰোঁ। এফালৰ পৰা যোনে মক্কেলামি কৰিছে ন চবকে ফালি যাম, সি ৰোষ্টাই হওক। কি ফালত তই ৰোষ্টাৰক ফাল অতি দম হ'ব লাগিব কেলা। তই ৰোষ্টাৰক ফালিব হ'লে ৰোষ্টাৰক ফলাৰ আগত কেলা তোৰ বহল হ'ব। तो बेटा एक काम कर, सरसों का तेल लगा के उल्टा लेट जा। আৰু ইটোৱে সিটোক দেখি মানে বেছি মানে পাগলৰ মতন এক্টিং কৰিবলৈ লৈছে, ঠিক আছে। যিহেতু দেখিছে কোনোবা এটাই যদি হাগামতা ভিডিঅ' বনাইছে, কোনোবা এটাই যদি পাগলৰ এক্টিং কৰিবলৈ দেখাইছে, কেনেকুৱা নিচিনা যাম মানে এনেকুৱা ধৰণৰ পাগলৰ এক্টিং কৰি দেখাইছে। যদি তাৰ ভিডিঅ'টোত ভিউজ আহিছে তেনেহ'লে আন 10টাও তাক ফ'ল'। কি ভিডিঅ'ত তেনেকে হগা মোটাক লৈ ভিডিঅ'টো কিয় বনাই? মানুহে হাঁহিবৰ কাৰণে। ব্লগটো বনাই এনেকে ইটো সিটো দেখাই গ'লে নহ'ব না, মানুহে এটা ইণ্টাৰেষ্ট পাব লাগিব। এটা ভিডিঅ' চাই মানুহ অকণ ৰখাল পাব লাগিব, হাঁহি উঠিব লাগিব। আৰু সেইকাৰণে ই কমেডিকে ভিডিঅ'বোৰ বনায় আৰু সেইকাৰণে তাৰ লাখে লাখে ভিউজ আহে চালা চোৰৰ বাচ্চা, বুজিছ। তোৰ নিচিনাকেতো আৰু হেৰি কভাৰ চঙৰ নামততো আৰু ছোৱালীৰ লগত লিলিমাই কৰি থকাকে নাই না। সি এটা ধুনীয়া কমেডিকে ভিডিঅ' বনাই মানুহক হহুৱাই আছে। তোৰ নিচিনাকে গালি গোপনি খাই থকা নাই নহয়, ধুনীয়া ধুনীয়া কমেণ্ট পাই আছে। যাবিচোন তাৰ ইউটিউব চেনেলটো কমেণ্ট চেক কৰিবি আৰু তোৰ চেক কৰিবি, তাক কিমান ভাল পায় আৰু তোক কিমান বাহ দিয়ে। যা চাই যা। चुप, बिल्कुल चुप। हिम्मत कैसे हुई तेरी मुंह खोलने की? নহ'লে আন 10টাও তাক ফ'ল' কৰে। এইটো হৈছে এতিয়া আহিলে পাখি ৰাজবংশী কথা। পাখি ৰাজবংশীয়ে যে তাৰ পৰা কপি কৰিছে বুলি কৈছ, ভালটো মানুহে কপি কৰিবই। যিটো ভাল গুণ ন সেইটো মানুহে কপি কৰেই। তোৰ নিচিনাটো এতিয়া গুণবিলাক মানে কপি কৰিব নোৱাৰে, সেইকাৰণেতো জ্বলন উঠিছে আৰু মানে সিহঁতৰ লাখে লাখে ভিউজ আহি আছে, ইমান মানে মানুহে ভাল পাই আছে, ছাবস্ক্ৰাইবো ইমান হৈছে। সিহঁততকেতো তই আগতে খোলা চেনেল এতিয়া মানে 1 লাখেই কৰিব পৰা নাই তোতকৈ পিছৰ। আমাৰ টেঙা নিদিবে নগা ৰোষ্টাৰ বয়, ৰোষ্টাৰবিলাকে ইমান উঠি গ'ল, এতিয়া তই জিৰ'তে আছ আৰু। भड़वे तेरी दादागिरी निकाल दूंगा मैं, समझा गांड से समझा। ভৰিখন লেঙেৰা দেখাই মানুহৰ চিম্পেথি গেইন কৰি আছে বা কালি মানে কি ক'ম আৰু। আমাৰ মানুহবিলাক এনেকৈ কোনোবাই যদি কেলা চেলা মাৰি কাৰোবাক যদি মা বাপেকক বেয়াকৈ গালি দিব পাৰে, ভৰিখন লেঙুৰা হৈ পেলাই দেখাই দিয়ে মই লেঙুৰা বুলি, আমাৰ অসমৰ মানুহ পাগল হৈ যায়। চিম্পেথি অসমৰ মানুহ পাগল নহয় কাৰণে তোৰ নিচিনা এটা হৰামিক চলা ইমান গালি সোপনি দি আছে আৰু তোক উঠিব দিয়া নাই, আৰু সেইকাৰণে টেঙা নিদিবাক জখলা পাৰি দিছে উঠিবলৈ ওপৰলৈ, আৰু তোক জখলা দিছে তললৈ নামিবলৈ। তেতিয়াহ'লে ভাব অসমৰ মানুহ কিমান জ্ঞানী। আৰু তাক শুনিছেনে? টেঙা নিদিবাই বোলে ভৰিটো লেঙেৰা মোৰ চাহ সেই বুলিহে বোলে ছাবস্ক্ৰাইব গোটাই আছে চালা। ঐ মোৰ তোক কৈছোঁ কোন, টেঙা নিদিবাই যেতিয়া ইউটিউব চেনেল খুলিছিলে ন প্ৰথম তেতিয়া কোনেও ভবা নাছিলে যে টেঙা নিদিবা লেঙেৰা, আনকি মই জনা নাছিলোঁ। মই টেঙা নিদিবা যে ভৰিকেইটা অকণমান বেয়া বুলি কেতিয়া গম পাইছিলোঁ জানো? যেতিয়া মাজুলী ব্লগ বনাইছিলে মই তেতিয়াহে গম পাইছিলোঁ যে টেঙা নিদিবাৰ ভৰিকেইটা অকণমান হেৰি। আৰু শুন, ভগৱানে মানুহক কিবা এটা দিলে কিবা এটা নিদিয়ে। এতিয়া ভগৱানে তোক ভৰিয়ে হাতে নাকে চব দিলে, কিন্তু তোক দিমাগটোৱে নিদিলে না। দিমাগটো আজি আমি কথা পাতিব বিচাৰিছোঁ এই টেঙা নিদিবা এই লেঙেৰা ৰোষ্টাৰটো যে উৎপাত বাঢ়ি গৈছে এই মক্কেলটো।
মানে মানুহে দেখি আছে কেলা কাৰ উৎপাত বাঢ়ি আছে আৰু যদি তোৰ অলপমান উৎপাত হয় না টেঙা নিদিবা লেঙেৰা লেঙেৰা কৈ থকা কেলা টেঙা নিদিবা ফ্ৰেণ্ড আহি তোৰ ঘৰৰ ভিতৰতে কেলা তোকো সাৰ দি পুৰা গুড়া গুড়ি কৰি যাব টেঙা নিদিবা এইটো এতিয়া বহুত সন্মান পাই আছে তইতো এনেকে যাব লাগিব চালা টেঙা নিদিবা জোকাই লোৱা পাবি ফ্ৰেণ্ড আহি ঘৰতে কুপন দিব চালা তোক ये बड़ी अच्छी बात कही आप আৰু শুন এনেকে যে ছ'চিয়েল মিডিয়াত এজন ল'ৰাক লেঙেৰা চেঙেৰা মাৰি কথা কৈ আছ চালা তোক কৈছো শুন সি লেঙেৰা হ'ব পাৰে কিন্তু সি কিমান মানুহে তাক ভাল পায় কিন্তু তোৰ তই লেঙেৰা নোহোৱাৰ পিছতো তোক যে মানুহে কেলা কমেণ্টে মানে ইনষ্টাগ্ৰামৰ কমেণ্টে চাম নে তোক ইউটিউবৰ কমেণ্টে চাম দুটা ডিছলাইকটো লাইকে তোৰ কমেণ্টত ইমান বেয়া ভাষা দি তোক কিয় দিয়ে টেঙা নিদিবা তাত ইমান ভাল ভাষা যায় আৰু তোৰ তাত ইমান বেয়া কমেণ্ট কিয় যায় তইতো ভৰিটো তোৰ দুটা ঠিক আছে ন চলা কাৰণ কি তোৰ দিমাগে নাই कौन है ये लोग कहां से आते हैं তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুনকৈ কোনোবাই যদি মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ মই দেৱজিৎ ষ্টাৰ বাই বাই সকলো মনৰে আশা সপোন